মানে ঠিক আছে দিয়া নহ'লে তোমাৰ খবৰ খাতিটোকে কোৱা আৰু মই জানি কি কৰিম মানে আমি গডদাম ফাদাৰ কি নাম আছে দেউতা মই তোমাক চব কৈছো বা তোমাৰ কাৰণে তুমি কি কথা লাগি আছা তুমি তোমাৰ মা থকা হ'লে তুমি এটাই কথা হৈছিলা নেকি মই তোমাৰ মাক বচাবলৈ চব চেষ্টা কৰিছিলো মানসিকভাৱে ভাগি পৰিছিল অভিৰ বন্ধু ৰবিৰ হত্যা কৰা হৈছিল অভিয়ে বহু চেষ্টা কৰিও সেয়া হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাছিল সেইবাবে অভি মানসিকভাৱে দুৰ্বল হৈছিল বাইকখন ভাল লাগিছে মানে তোৰ হা ক'বা কিনিলি বাইকখন গুৱাহাটী পৰা কিনি আহিছ টপ নে কি এখন হেৰি চলাব পৰা নাই তই চলাইছ দেখিছো মানে চাইজটো দেখি লগা নাই তই চলাইব পাৰিছ যে পাৰতো তই লাইচেন্সখন দে 500 টকা তই ঘুষ দিব জানো নাই 500 টকা নলওঁ দেই বেলেগ কিবা মিলাই মিলি দিয়ে আৰু 1000 টকা 5000 আৰু নহ'ব বুলেট চলাও হা দে পইচা দে বলি নক'ব দয়াল বুলি ক'ব আৰু নাই বাইকত তেল দি ভৰ হ'ব যা এয়া অভিৰ বান্ধৱী ছোৱালীৰ লগত কম কথা কোৱা ছোৱালীৰ লগত বন্ধুত্ব নকৰা অভিৰ একমাত্ৰ বান্ধৱী বুলি ক'লেই বেয়া নহয় ছোৱালী যাৰ লগত অভিয়ে সুখে দুখে সকলো ভগাই ল'ব পাৰে